বহুত খং উঠে না মানুহক বহুত কিবা কিবি ক'বলৈ মন যায় মানুহক মাৰিবলৈ মন যায় আৰু বহুত কিবা কিবি ভাঙিবলৈ মন যায় ঘৰৰ সকলো বস্তু যাতে ভাঙি দিওঁ মোবাইলটো দলিয়াই দিওঁ ভাঙি দিওঁ সকলো বস্তু কণ্ট্ৰল কৰিব লাগে সকলো বস্তু মেনেজ কৰিব লাগে তুমি যদি খঙৰ সময়ত বহুত কিবা কিবি কৈ দিয়া লাষ্টত তোমাকে পস্তাব লাগে যে এইটো মই কি কৰিলোঁ বেয়া এটা কাম কৰি দিলোঁ যেতিয়া মোৰ প্ৰিয়জনৰ লগত খঙত তেওঁক বেয়া কিবা কৈ দিলোঁ কিন্তু তেতিয়া খঙৰ সময়ত যদি তুমি সেই তোমাৰ বন্ধুৰ লগত যেনে বেয়া কাম কৰিলা লাষ্টতো তেওঁক মনাব নোৱাৰা কাৰণ তেওঁ বেয়া পাই গৈছে অলৰেডি লাষ্টত যদি ক্ষমাও বিচৰা তেনেহ'লে তেওঁ ক্ষমাটো কৰিব কিন্তু সেই আগৰ দৰে তেওঁ ব্যৱহাৰ নকৰিব তোমাৰ লগত এটা ষ্টৰি আছিলে সেইটো হ'ল এজন পুতেকে তেওঁৰ দেউতাকৰ খঙত মানে বহুত কিবা কিবি কৰে ভাঙি পেলাই ঘৰৰ বস্তু সকলোবোৰ ভাঙি পেলাই দেউতাকে ক'লে তেওঁৰ পুতেকে ক'লে তোমাৰ যেতিয়া খং উঠিব তেতিয়া তুমি এটা কাঠ আছে নহয় কাঠ দিছে এই কাঠত এটাকৈ গজাল তুমি দবাবা যেতিয়া খং উঠে তেতিয়া মানে খঙত যাই কিনে হাতত এটা লৈ গজালটো মানে এই কাঠত মানে দবাই থৈ আহে বহুত গজাল দবাইছে যেতিয়া খং উঠে তেতিয়াই দবাইছে আৰু তাৰপিছত ল'ৰাটোৱে বুজি পালে আৰু দেউতাকে আৰু এটা চৰ্ত ক'লে যে যেতিয়া তোমাৰ খংটো গুচি যাব তোমাৰ মনটো যেতিয়া শান্ত হ'ব তেতিয়া তুমি এটাকৈ গজাল উঠাই ল'বা তাৰ পৰা কাঠৰ পৰা আৰু তেতিয়া ল'ৰাটোৱে তেনেকুৱা কৰিলে যেতিয়া খং বন্ধ হয় তেতিয়া এটাকৈ গজাল উঠাই পেলাই মানে দবা হৈছিল সেই গজালবিলাক সকলো উঠাই লোৱা হৈছে তাৰ গাঁতখিনি খালি আছে আৰু তেতিয়া দেউতাকৰ ওচৰত লৈ গ'ল আৰু ক'লে যে মই আৰু তোমাৰ লগত খং নকৰোঁ আৰু কাৰো লগত খং নকৰোঁ মই আজিৰ পৰা খং বন্ধ কৰিলোঁ তেতিয়া দেউতাকে ক'লে তুমিতো খং কৰা বন্ধ কৰিলা পুতেক তুমি বন্ধ কৰিলে ঠিকেই কিন্তু তুমি কাঠৰ পিনে এবাৰ চোৱা সেই গাঁতবিলাক যে আছে গজালবিলাক যে দবাইছিলা সেই গাঁতবিলাক যে আছে সেইবোৰ বুজাব পাৰিছা জানো সেইবোৰ বুজাব নোৱাৰিছা নহয় ঠিক সেইদৰে তুমি যদি খঙত মানুহক বেয়া এটা কথা কৈ দিয়া মানুহৰ মনটো দুখুৱাই দিয়া মানে দুখ পাই গৈছে তেওঁ তেতিয়া যদি পিছত ক্ষমাও বিচৰা তেতিয়া সেই বস্তুটো আৰু ঘূৰি নাহাব তোমাৰ লগত সেই প্ৰথমৰ দৰে ব্যৱহাৰ নকৰিব বুজিলেনে সেইকাৰণে খঙৰ সময়ত যিমান পাৰে আপুনি একেলা মানে অকলশৰীয়া হৈ থাকক আপোনাৰ ৰুমত বন্ধ হৈ থাকক কাৰো লগত কথা ক'ব নালাগে মাটিৰ পিনে চাই নিজক সান্তনা দিয়ক চাব শেষ হৈ যাব মেক্সিমাম 2 ঘণ্টা 3 ঘণ্টা একদিন শেষ হৈ যাব সকলো শেষ হৈ যাব কিন্তু আপুনি একো চুপ হৈ থাকিব লাগিব বুজিলেনে এইটো একমাত্ৰ উপায় আৰু এইটো বহুত মানুহে কৰি আছে মই দেখি আছোঁ মই যে পাৰ্চনেলি মানে মই যেতিয়া খং উঠে মই কাৰো লগত কথা ক'ব নোৱাৰোঁ মানে এনেকুৱা ফিল মানে কৰিবই নোৱাৰোঁ কাৰো লগত কথাই মোক নিজক ছাপৰ্ট লাগে তেতিয়া মই সোনকালে দৰজাটো মাৰি দিওঁ আৰু ৰুমত গৈ বিন্দাছ কান্দো বা কি কৰোঁ চুপ হৈ থাকোঁ আপুনিও চেষ্টা কৰিব আৰু সেইটো কণ্ট্ৰল কৰিব পাৰিব বাই বাই